আজি থেকে আমি সকল আৰু লগতে সহায়িকাই আমাৰ বড়ো ৰাজ্যৰ ঐতিহাসিক দিন বুলি মই ক'ব খুজিছো কিয়নো আজি আমাৰ কমপ্লেক্স ইয়াৰ কাৰণে অসম চৰকাৰৰ পৰা আহি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে আমাৰ মাটি কমপ্লেক্সৰ উন্নয়নৰ কাৰণে 50 কোটি টকাৰ এটা মানে ডেভেলপমেণ্টৰ আঁচনি তেখেতে ঘোষণা কৰিলে গতিকে আধাৰশিলা স্থাপন কৰিলে আৰু বিজেপি চৰকাৰ অসম চৰকাৰ যৌথভাৱে মিলি পেলাই অনাগত দিনবিলাকত বাটৰ কেৰাই এই কমপ্লেক্সৰ যিটো আমাৰ আজি উলিওৱাৰ কাৰণে আমার পূজাস্থল আমার উপাসনা স্থল এইটো ডেভেলপ কৰিবৰ কাৰণে সৌন্দৰ্যতা আনিবৰ কাৰণে এইটো ঐতিহাসিক এটা স্থান হিচাপে গঢ়ি তুলিবৰ কাৰণে ধৰ্মৰ এটা পবিত্ৰ স্থান হিচাপে গোটেই বিশ্বৰ মানুহবিলাকে আহি পেলাই ইয়াত যাতে পূজা উপাসনা কৰিবৰ কাৰণে সুবিধা হয় এই গোটেই দিশটো চাই মেলি যৌথভাৱে অসম চৰকাৰ বিজেপি চৰকাৰৰ পৰা কাম কৰিবৰ কাৰণে ডেভেলপ কৰিবৰ কাৰণে যিটো দায়িত্ব লোৱা হ'ব বুলি ঘোষণা কৰিলে সেইটো আমাৰ কাৰণে অতিকৈ মানে সৌভাগ্যৰ কথা অতিকৈ আনন্দ আমি যথেষ্ট উৎফুল্লিত হৈছো আমাৰ এই অঞ্চলৰ ডেভেলপমেণ্ট ইয়াৰ লগত জড়িত হৈ আছে অসম চৰকাৰৰ আমাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে ইয়াত আহি পেলাই নিজে যথেষ্ট মানে সুখী হৈছে যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে তেখেতে বিভিন্ন হাতত মানে 5টা 6টা ব্যস্ততা প্ৰগ্ৰাম থকা সত্ত্বেও আজি এই ৰাতিপুৱাৰ ভাগত আমাৰ অঞ্চলত পদাৰ্পণ কৰি ইয়াত ভৰি দি পেলাই তেখেতে যিটো বাথৌ ধৰ্মৰ প্ৰতি শ্ৰদ্ধা সন্মান যিটো যাচিলে এই অঞ্চলত বসবাস কৰা বড়োসকলৰ ধৰ্মৰ প্ৰতি তেখেতে যিটো সেৱা আগবঢ়ালে আমাৰ বুঢ়া বাথৌ আমার বাথৌ চালে পূজা কৰিলে আমাৰ আজি আমি ধন্য আমি নিজকে ভাগ্যৱান মানে ব্যক্তি বুলি ধৰি গতিকে আমাৰ মুখ্যমন্ত্ৰী আহি পেলাই আমি এই অঞ্চলবাসী ৰাইজ হিচাপে বড়ো ৰাইজ হিচাপে আৰু লগতে বাথৌ ধৰ্মাৱলম্বী মানুহ এজন হিচাপে মই জাতীয় ধৰ্ম হয় বাথৌ ধৰ্ম মানে সমান ব্যৱস্থা জন্ম বৰুৱা আৰু সমবেত হৈ আমি সমৰ্থন